হয়, নমস্কাৰ। বহুতে আমাৰ পৰা জানিব বিচাৰে এফআইআৰ কি ধৰণে লিখা হয়। কিন্তু এফআইআৰ লিখাৰ তেনেকুৱা কোনো ধৰণ বা স্পেচিফিক ফৰ্মেট নাথাকে। এফআইআৰ লিখাৰ বাবে আপোনাৰ কিছুমান কথা, গুৰুত্বপূৰ্ণ কথা সদায় মনত ৰাখিব লাগে। যিকোনো মানুহে আপোনাৰ এফআইআৰ লিখিব পাৰে। যাৰ লগত ঘটনাটো হৈছে তেওঁ নিজে লিখি কিনেও দিব পাৰে, যিকোনো ভাষাত লিখিব পাৰে। কিন্তু আপোনাৰ এফআইআৰ লিখাৰ কাৰণে কিছুমান বস্তু সদায় মনত ৰাখিব লাগে। যেনে ধৰি লওক, আপোনাৰ এফআইআৰটো লিখাৰ টাইমত আপোনাৰ ঘটনা কোন দিনাখনে হৈছে, তাৰিখটো আপোনাৰ সেইটো প্ৰয়োজনীয়। তাৰোপৰি আপোনাৰ ঘটনাৰ সময় আৰু আপোনাৰ ঘটনা আপোনাৰ স্থানটো ক'ত ঘটনাটো ঘটিছিলে। তাৰোপৰি আপোনাৰ যদি তেওঁ কোনে আপোনাৰ লগত এই ঘটনাটো ঘটালে বা আপোনাৰ দোষীৰ নামটো আপুনি জানিলে দি দিব পাৰে, আৰু সাক্ষী থাকিলে সাক্ষীৰ নামো দিব পাৰে। তাৰোপৰি আপোনালোকৰ যিটো লাষ্টত আপোনাৰ ফোন নম্বৰ আৰু এড্ৰেছটো আপোনাৰ দিয়াটো জৰুৰী। ঘটনাৰ কণ্টেণ্টটো আপুনি এটা বিশদভাৱে জনাই দিলে ভাল। কিন্তু এফআইআৰটো এনেকুৱা আপোনাৰ খুব দীঘলীয়া হ'ব নালাগে। অলপ ধৰণৰ মানে যিখিনি আপুনি সংক্ষেপত কথাখিনি, চমু কথাখিনি আপোনাৰ ধৰি লওক যিখিনি কথা আপোনাৰ ক'বলগীয়া আছে, ঘটনাটো কেনেকৈ কি হৈছিলে, এইখিনি কথা আপুনি জনাই দিলে যথেষ্ট হৈ যায়। আজিকালি আপোনাৰ এফআইআৰ অনলাইনো আপুনি দিব পাৰে। আপোনাৰ যিটো পুলিচ সেৱা সেতু বুলি যিটো এপ আছে, তাতো আপুনি অনলাইন এফআইআৰ দাখিল কৰিব পাৰে। আসাম পুলিচ সেৱা সেতু বুলি অনলাইন এপত আপোনাৰ আছে, সেই তাতে আপুনি এফআইআৰখন আপোনাৰ এইটো নাম, এড্ৰেছ, গোটেইখিনি ডিটেইলছখিনি দি তাৰপিছত আপোনাৰ যিখিনি এখন এটা এফআইআৰ থাকে, সেইখন আপোনাৰ মেনুৱেলি লিখি কিনে এইটো এখন আপলোড কৰিব লাগে। তেতিয়া আপোনাৰ তাতে পুলিচে য'ত মানে যোনখন থানা আপোনাৰ এড্ৰেছ কৰি তাতে সেইটো কেছটো ৰেজিষ্টাৰ অট'মেটিক হৈ যায়।